ঘৰখন এতিয়া কোনে বচাব তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব কি হ'বলৈ গৈ আছে আহিবলগীয়া খণ্ডকেইটি আৰু যিসকলে ৰাগ অনুৰাগ ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে শান্তনুৱে যিমানখিনি কৰিব আৰু সিমানখিনিৰ পৰা এতিয়া স্মিতাই বাচিয়ে যাব কাৰণ এতিয়া স্মিতাই যিবোৰ কাম কৰে এতিয়া শান্তনুৱে সেইবোৰ কাম কৰিবলৈ গ'লে শান্তনুৱেদি ফেল হয় আৰু আগলৈ যায়ও তেনেকুৱাই হ'ব শান্তনুৱে যিমানবোৰ কাম কৰিব শান্তনুৱে সেইবোৰত ফেল হৈ যাব আৰু যাৰ ফলত স্মিতায়ে শান্তনুৰ দুৰ্বলতাটোৰ সুযোগ লৈ স্মিতাই আগলৈ যায় নিজকে বচাই ৰাখিব পাৰিব কিন্তু এতিয়া বচাই ৰাখিবৰ কাৰণে স্মিতাক দৰ্শনাই নিদিয়ে আৰু দৰ্শনাই হয়তো কেইদিনমান গ'লেয়ে অফিচ জইন কৰিব আৰু যেহেতু শান্তনু দত্তই সোনকাল বিয়া পাতি দিয়াৰ কাৰণ এটাই আছিল স্মিতাৰ সোনকালে হাৰিব লাগে আৰু তাৰ কাৰণে এতিয়া দৰ্শনাই এতিয়াৰ পৰা কামবোৰ কৰিব আৰু এতিয়াই নকৰে কিন্তু কেইদিনমান গ'লে দেখিবলৈ পাব স্মিতাৰ কাৰণে অফিস হয়তো দৰ্শনাই জয়েন কৰি সকলোবোৰ কাম এতিয়া নিজৰ ফালে লৈ আনিবলৈ চেষ্টা কৰিব যেহেতু এতিয়া শান্তনু দত্তই যিমান কৰিলেও স্মিতাই হেতু ৰখাই দিয়ে কিন্তু এতিয়া দৰ্শনাক হেতু কাম কৰিব নোৱাৰে দৰ্শনাই নিজে এতিয়া কৰিব যিবোৰ কৰিব আৰু লগতে এতিয়া দৰ্শনাক ৰখাব নোৱাৰে কিন্তু এতিয়া দৰ্শনাই কেনেকৈ কি কৰে তো হেতু আপোনালোকে অতি সোনকালে এই ধাৰাবাহিকখনতে দেখিবলৈ পাব আনফালে যেহেতু কস্তুৰীয়ে সকলোবোৰ কথা নয়না জানিলে নয়নাই কেনেকুৱা টেবলেটবোৰ দিছিল আৰু তাৰ কাৰণে এতিয়া নয়নাৰ চিন্তাবোৰ আকৌ বাঢ়িব আৰু নয়নাই নিজে লাজ পাব আৰু আহিবলগীয়া খণ্ডকেইটিত এতিয়া নয়না লাহে লাহে অৱস্থাটো বেয়া হ'বলৈ ধৰিব কিন্তু এতিয়া কস্তুৰীৰ তেনেকুৱা নহয় আৰু কস্তুৰী সুস্থ সবল হৈ থাকিব আৰু লগত আৰু দৰ্শনাইদি প্ৰান্তনুৰ লগত বিয়া হৈছে আৰু সেইটো কথা অতি সোনকালেই জানিবলৈ পাব নয়নাই আৰু নয়নাই সেইটো কথা জনাৰ পিছত এতিয়া আকৌ সেই সন্তানটো নয়নাই জন্ম দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে কাৰণ এতিয়া চিন্তা বহুতখিনি বাঢ়ি যাব আৰু অতি সোনকালেই এইটো কথা জনাৰ পিছত হয়তো এতিয়া নয়নাই সন্তান জন্ম দিয়াৰ কথাটো বাদ দিব লাগিব আৰু যিবোৰ কাম এতিয়া কৰি আছিল আৰু সেইবোৰৰ পৰা পিছলৈ যায় তেনেকুৱা এটা অৱস্থা হ'ব আৰু যাৰ ফলত এতিয়া নয়নাই নেক্সট দৰ্শনাক খেদিবৰ কাৰণে আকৌ স্মিতাহঁতৰ লগ হ'ব পাৰে আৰু তেনেকুৱা অতি সোনকালে হ'ব পাৰে কি হ'ব কি নহ'ব সম্পূৰ্ণ চিৰিয়েলখন আপোনালোকে ডেইলি চাই থাকিলে দেখিবলৈ পাব তো আজিৰ সৰু আপডেটটো মই ক'লো কেনেকৈ কি হ'বলৈ গৈ আছে আহিবলগীয়া খণ্ডকেইটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।